হাই ফ্ৰেণ্ডছ, আশা কৰিছোঁ সকলো ভালে আছে আৰু মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আন এটা নতুন ভিডিঅ'লৈ। আৰু মোৰো খবৰ ভালেই বাৰু। আৰু আজি মই বহুত দিনৰ মূৰত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মানে এতিয়া ৰাতিপুৱা হৈ থকা নাই আৰু ৰাতিপুৱা দুপৰীয়াই হৈছে, 3টা বাজিছেই বাৰু। আৰু এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, নাজানো আৰু কেতিয়া শেষ কৰিব পাৰোঁ। আৰু আমি আহিছোঁ মিৰ্জা আৰু এখেত আহিছে, এইটো আমাৰ ডাঙৰ ভাগিন। আমি তিনিও আহিছোঁ ফুৰিব। বাবা আইডিয়া আমি এতিয়া যাম। এখন ডাঙৰ গাড়ী বাগৰি গৈছে, নাজানো মানুহৰ কি হৈছে, নাথখিনি বৰগুচি বুলি কয়। এতিয়া আমি মিৰ্জালৈ গৈ আছোঁ আৰু মই মিৰ্জা বজাৰখন দেখুৱাৰ আগতে আপোনালোকে আজি মই ৰাতিপুৱা বনোৱা কচুৰ চাটনি ৰেচিপিটো চাই লওকচোন, কেনেকুৱা লাগিছে। যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে বনাই খাই চাব আৰু মোক কমেণ্টত জনাব কেনেকুৱা হৈছে। কচুৰ পাত, আমাৰ এইফালে এইটো চামা কচু বুলি কয়, আৰু এইটোৰ আজি মই চাটনি বনাম। এয়া ধুনীয়াকৈ কেৰাহীত মই অকণমান টাইম সিজিব দিছোঁ। যিহেতুকে চাটনি বনাম অকণমান সিজিব লাগিব, আৰু এইখিনি সিজাৰ পিছত বাকীখিনি প্ৰচেছ মই দেখাই আছোঁ। অকণমান উতল আহিব লাগিব পানীখিনি। মিক্সি জাৰটোত এই কচুখিনি দি দিলোঁ, কচুৰ পাতখিনি। আৰু এইবাৰ ইয়াতে মই আদা, নহৰু, পিঁয়াজ, জলকীয়া এইখিনি দিম। নহৰু, আদা এইখিনি দি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। এইখিনি ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ। ইয়াতে মই নিমখ বা তেল একো ব্যৱহাৰ কৰা নাই এতিয়াহে ব্যৱহাৰ কৰিম বাৰু। আৰু জ্বলা অকণমান বেছিকৈ দিছোঁ, কাৰণ চাটনিত অকণমান জ্বলা এনেও বেছিকৈ লাগে সেইবাবে। আৰু এতিয়া মই বাকী প্ৰচেছটো দেখাই আছোঁ। এতিয়া মই এখন কেৰাহী গৰম হ'ব দিছোঁ, আৰু ইয়াতে ডাঙৰ চামুচেৰে 2 চামুচ তেল দিছোঁ। আৰু এইখিনি তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে মই এই চাটনিখিনি ঢালি দিম। ইয়াতে 2টামান পাঁচফোৰণো দি দিছোঁ। আৰু এতিয়া তেলখিনি প্ৰায় গৰম হৈছে, আৰু মই ইয়াতে চাটনিটো ঢালি দিম। আৰু চাটনিখিনি দি উঠি মই ধুনীয়াকৈ লাৰি আছোঁ, আৰু তাৰপিছত মই অকণমান নিমখ দি দিছোঁ জোখমতে। মই সৰু চামুচেৰে এচামুচ নিমখ দিছোঁ, আৰু এইখিনি ধুনীয়াকৈ অকণমান টাইম লাৰি আছোঁ। বৰ বেছি 2 মিনিট 3 মিনিটমান লাৰাৰ পিছতে চাটনিখিনি হৈ গ'ল। আৰু এইখিনি মই ধুনীয়াকৈ বাতি এটাত নমাই দিলোঁ, আৰু মোৰ চাটনি ৰেডি হৈ গ'ল। আৰু এইখিনি মই ধুনীয়াকৈ মানে মোৰ হাজবেণ্ডৰ পৰা ৰিভিউটো লৈছোঁ, আৰু কেনেকুৱা হৈছে আপোনালোকেও গম পাব। কেনেকুৱা লাগিছে খাই? তোমাৰ কাৰণে গোটেই বনোৱা নাই, মোৰ কাৰণেও জ্বলা হৈছে না ঠিকে? কেনেকুৱা হৈছেতো আপোনালোকে গম পালে। এতিয়া আপোনালোকেও বনাই খাই মোক কমেণ্টত জনাব। চব বজাৰ, কিন্তু বজাৰবিলাক এতিয়া বন্ধ এইটো টাইমত। এইখন আমাৰ দোকানখন, গেলামাল বজাৰ কৰা। আমি তাত লিষ্টখন দি পেলাই ATM-লৈ আহিলোঁ, আৰু ATM-ত পইচা উলিয়াই এতিয়া আমি যাম। আৰু এইখিনি হ'ল ফল মূলৰ বজাৰ। ইয়াতে ফল মূলবিলাক বিক্ৰী কৰে। আৰু মই এটা কিবা বেগ কিনিব আছিল, বেগৰ কাৰণে গ'লোঁ, কিন্তু বেগটো নাপালোঁ। তাৰপিছত আমি আৰু চব্জি বজাৰো খুলিলে, তেতিয়া অকণমান চব্জিও ল'লোঁ। তাৰপৰা চব্জি লৈ উঠি আমি এইবাৰ মাছৰ বজাৰত গ'লোঁ। মাছ বজাৰ, মাংস বজাৰ তাত গ'লোঁ। আৰু তাত গৈ আমি মাছ মাংস মানে অকণমান কিনিলোঁ, আৰু মাংস কাটিছে। আৰু তাৰ পৰা আমি আহিলোঁ। এয়া বজাৰ, আধা বস্তু গাড়ীত আছে, আৰু এইটো মিষ্টাৰ যাই আছে। এই হ'ল গেলামাল বজাৰ, এই চব্জি, এই মাংস, এই চব্জি, আৰু অকণমান ড্ৰাই ফ্ৰুটছো কিনিলোঁ। তাৰপিছত আমি গ'লোঁ মিৰ্জাৰ, য'ত আমি মানে চিঙৰা টিঙৰা কিনি আনো আৰু মিঠাই চিঠাই। এই মিৰ্জা কেবিন, ইয়ালৈ আহিছিলোঁ। ইয়াতে আমি মিৰ্জা গ'লে চিঙৰা, মিঠাই, জিলাপি, গজা এইবিলাক কিনি আনোৱেই আৰু ঘৰত খাবৰ কাৰণে। ইয়াতে গৈ পেলাই মিষ্টাৰে কিনি আছে, আৰু এইখন দোকানতে কিনো আমি। আপোনালোকেও যদি কিবা লাগে ইয়াৰ পৰা আনিব পাৰিব, মই সেইবাবে দেখাই দিলোঁ। এইবাৰ আমি চিঙৰা কিনি আনিলোঁ, আজি চিঙৰা আৰু গজা কিনিলোঁ। তাৰপিছত তাৰ পৰা আমি বজাৰত সোমালোঁ। মই অকলে গৈছিলোঁ, মোৰ কাৰণে কিবা এটা বস্তু আনিবৰ কাৰণে। আৰু মই ভাবিলোঁ আপোনালোককো দেখাই দিওঁ আমাৰ বজাৰখন, মিৰ্জাৰ বজাৰ। আৰু তাৰ পৰা আমি আহিলোঁ। আৰু মই যে কৈছিলোঁ গাড়ী এখন বাগৰিছে, এইখন গাড়ীখন এনেকৈ
আৰু আমি এনেকৈ বজাৰ চজাৰ কৰি পেলাই ঘৰলৈ ঘূৰি আহিলোঁ আৰু ঘৰত আহি অকণমান চাহ পানী খাই ৰেষ্ট কৰি মই ইফালে মানে কামত লাগি গ'লোঁ আৰু মানে মোৰ এয়া চিকেন আছিলে ৰাতি ডিনাৰত আছিলে চিকেন আৰু আলু পৰঠা আৰু এইখিনি বাৰু মই নেদেখাওঁ আগতেও দেখাইছোঁৱে সেইবাবে বাৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব যদিহে ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি